হেল্ল' গাইজ, কি খবৰ? আজি প্ৰথমবাৰে ভিডিঅ' কৰিছোঁ। ভিডিঅ'টো ইমান ভালদৰে বনোৱা নাই, হ'লেও ট্ৰাই কৰিছোঁ বনাবলৈ ভালদৰে। তো আজি হ'ল 1 জানুৱাৰী, মানে 1 জানুৱাৰী দিনাখন যোৱাই ভিডিঅ' হয়। মই আজি বহুত দিনৰ পাছত মোবাইলটো এলবাম খুলি চাওঁতেহে চাইছোঁ ভিডিঅ'টো। তেনেহ'লে এই দেখিছে আপোনালোকে বীৰংগনা কলাক্ষেত্ৰ গোলাঘাটৰ। সন্ধিয়া টাইমটোত ওলাই আহিছিলোঁ, ঘৰত থাকিলে অকণ ভাল নালাগে ন, সেইকাৰণে এনেই ওলাই আহিছিলোঁ। আপোনালোকে চাব পাৰে, এনেই দিনৰ পোহৰলৈকে মানুহ ভিৰেই আছিলে, কিন্তু সন্ধিয়া হোৱা মাত্ৰকে মানুহবোৰ উভতি যায়, সেইকাৰণে অলপ কম লাগিছে। দেখিছে আপোনালোকে ইমান ধুনীয়া ফুলৰ খেতি কৰিছে। ফটোখিনি দেখা মাত্ৰকে মানে কি কওঁ, চিঙো লাগে, কিন্তু ছিঙিব নোৱাৰে। ফুলপাত ছিঙিলে কিন্তু ফাইন দিব লাগিব। সেইকাৰণে ফটো কেমেৰাকে ভিডিঅ' বনাইছোঁ আৰু। দেখিছে ইমান ধুনীয়া। সন্ধিয়া টাইমটোতে চাই বেছি ভাল লাগে, কাৰণ চাৰিওকাষে লাইট,